So hey guys, good morning. Welcome back to my new video. So আজি ভিডিও এতিয়া মানে বৰ্তমান মই যাব লৈছে পথাৰত কাৰণ দুটা কাটিছে ধান পথাৰত আৰু আপোনালোক সকলোৱে জানে এতিয়া চলি আছে আঘোণৰ মাহত সকলোৱে ধান কাটি ঘৰলৈ আনে ধান কাটি পথাৰৰ পৰা। সো আপোনালোকক অলপ দেখাই দিব না কেনে ধৰে কি কৰে ধাননি পথাৰত। সো আপোনালোক লৈ যাম ধানৰ পথাৰলৈ কি কৰে। সো মই অলপ ধান কাটিবলৈ ট্ৰাই কৰিম আজিলৈ কাটা নাই। সো বলক মানে আৰু তাৰ পৰা আহি আকৌ আলোচনাত যোৱাৰ কথা আছে আৰু কিছুমান বস্তু কিনিব লগা আছে। তো ভাবিলোঁ আপোনালোকক অলপ দেখাই দিওঁ ধানৰ পথাৰ। বলক ধাননি পথাৰত যাওঁ আৰু ধান কাটো। তো গাইজ বৰ্তমান মই আহি পালোঁ ধাননি পথাৰত মানে ধানৰ পথাৰত। তো ইয়াতে কাটি আছে ধান। এইটো ককাই ধান কাটি আছে। ধান মানে এইটো কি চিষ্টেমত কাটি আছে এতিয়া মুঠিয়া নে পোল্লা চিষ্টেমত কাটি আছে ককাই ধান। চ' ইফালে মায়ে কাটি আছে ধান, সেইফালে দেউতাই কাটি আছে। চ' ইয়াতে ধান কাটি ইয়াতে থ'ব, ইয়াৰ পৰা আকৌ বান্ধি কিনে পোল্লা হ'ব। চ' আপোনালোকক দেখাই দি আছোঁ পোল্লা কেনেদৰে কৰে। চ' ইয়াতে এইটো আছে পোল্লা বনোৱা, ইয়াতে পোল্লা বনোৱা আছে। চ' এইফালে মাও কাটি আছে, দেউতাই কাটি আছে। ময়ো কাটিম ধান। ময়ো কাটি পেলাই আপোনালোকক দেখাম কেনেদৰে ধান কাটে। আপোনালোকক শিকাই দিম এতিয়া কেনেদৰে ধান কাটিব লাগে। তো বলক বৰ্তমান এতিয়া মই কাটিব ওলাইছোঁ ধান। তো কেনেকৈ কাটিব লাগে চাওক। প্ৰথমতে এনেকৈ এটা গোজ ধৰি ল'ব, তাৰপিছত আধাত বঢ়িয়াকৈ কাটি লগাই কাটি দিব। তো বলক কাটো। এইখিনি কাটিলোঁ মই, আৰু অলপ কাটি পেলাই যাওঁ ঘৰলৈ আকৌ। মই আৰু কাটবা নৰো। চ' দেউতাক দিলোঁ এইখন। এতিয়া মই যাওঁ ঘৰলৈ। ইয়াতে কাটি আছে দেউতাহঁতে, কাটি আছে ককা আৰু ইফালে ককা, ইফালে মা, ইফালে দেউতা অলপমান জিৰণি লৈছে। ককা ধানটো কাটি কেনেকুৱা মানে হেৰি হৈছে? ভাল লাগছে। ধানটো অলপ মানে বেয়া হৈছে ন এবাৰ? তো ধানটো ইমান ভাল হোৱা নাই এবাৰ। তো কাটাত অলপমান অসুবিধা হৈ আছে, ধানটো চাপ হৈ আছে। অলপ বেছি হালি কাটিব লাগে, সেইকাৰণে অসুবিধা হৈ আছে। যি নহওক চ' অলপমান কাটিলোঁ ধান। এতিয়া যাওঁ ঘৰত যাই পেলাই অলপমান চাহ তাহ যোগাৰ কৰি দিওঁ, মানে চাহ তাহ লৈ আহিব। মই পালোঁ আহি এতিয়া ৰাস্তাত পালোঁ আহি। চ' ইয়াৰ পৰা এতিয়া অলপমান চাহ যোগাৰ কৰি লৈ আহিব সিদ্ধান্তলৈ। যাম আৰু চুকা অলপ বস্তু কিনিব লগা আছে। বলক চৌকাই যেতিয়া পালোঁ সেই ঘৰ এতিয়া মানে অলপ চাহ তাহ বহাই কিনে লৈ যাওঁ দেউতাহঁতলৈ। আৰু
তো অলপমান হেৰি কৰি দিব, কাৰণ বতাহ অলপ বতাহ হৈ আছে, বতাহ দি আছে। চ' বেকগ্ৰাউণ্ড নইজ অলপ আহিব, সেইবাবে অলপ ইগন'ৰ কৰি দিব বেকগ্ৰাউণ্ড নইজটো। চ' ব'লক অলপমান চাহ তাহ লৈ পথাৰলৈ যাওঁ, আকৌ যাব লগা হ'ল। চ' তাৰ পৰা আহি যাম আলু চুকাত, আৰু কিবা কিবি কিনিব আছে, চ' সেইখিনি কিনিম। চ' ব'লক চাই থাকক ভিডিঅ'টো শেষলৈ। চাহ নামিলোঁ, এতিয়া যাই আছোঁ ঘৰলৈ। বৰ্তমান মই মুখ ধুই ড্ৰেছ চেঞ্জ কৰি ৰেডি, এতিয়া যাম আলু চুকাত। কিবা কিনিব লগা আছে সেইখিনি কিনি লৈ আহিব। ব'লক বাজিল। এইটো বেগ আনিলোঁ, আনিব গৈছিলোঁ বেলেগ, কিন্তু ইমান নাপালোঁ। এইটো বেগে লৈ আহিলোঁ। এতিয়া অলপ খেলিব যাম, মুখ চুখ ধুই খেলিব ওলাই যাম। তো গাইজ বৰ্তমান মই এতিয়া ড্ৰেছ চেছ সলাই আহিলোঁ, অলপ ঠাণ্ডা লাগিল, জেকেটটো পিন্ধি ল'লোঁ। এতিয়া লৈছোঁ বেডমিণ্টন খেলিব যাই আছোঁ। খেলি লওঁ, খেলাটো সেইটোৰ কাৰণে ভাল। মই অলপ বহি আছোঁ, ইফালে এটা খেলি আছে, ইফালে দুটাই। তো মই এতিয়া অলপ বহিলোঁ, মানে এতিয়া ঘৰত যাম, যাই হাত মুখ ধুই ভিডিঅ' এডিটিং কৰিম। তো গাইজ যদি ভিডিঅ'টো কিবা এটা অলপ ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এইটো ভিডিঅ'ত, বাই বাই।